আমি আজি এই ভিডিঅ'টোত আপোনালোকক বানবাটিবোৰৰ বিষয়ে অলপমান জনাম যে বানবাটি কিনো বস্তু আৰু বানবাটিবোৰ কেনেদৰে বনোৱা যায় আৰু তাৰ লগতে বানবাটিবোৰ কেনেদৰে আপোনালোকে চিনাক্তকৰণ কৰিব পাৰিব। এতিয়া চাওক, ইয়াতে আপোনাৰ ডাঙৰৰ পৰা সৰুলৈকে বিভিন্ন ধৰণৰ বানবাটি দেখিছে। এতিয়া এইটো হৈছে এটা আটাইতকৈ ডাঙৰ বানবাটি আৰু এই বানবাটি যিকেইটা আছে গোটেইকেইটা কাঁহেৰে বনোৱা, 100% পিয়ৰ কাঁহ সৰ্থেবাৰীৰ পৰা। আৰু যেহেতু আমাৰ ৱেবছাইট capital.com সৰ্থেবাৰীৰ পৰা ডাইৰেক্ট বস্তুবিলাক ডেলিভাৰ কৰে, আপোনালোকেও অৰ্ডাৰ দিব পাৰে আমাৰ ৱেবছাইটৰ পৰা। এতিয়া চাওক, আমাৰ ইয়াতে যিটো ইয়াত বানবাটি দেখা গৈছে এইটো হৈছে প্ৰায় 750 গ্ৰামৰ বানবাটি। তাৰ ওপৰত দেখা পাইছে এইটো এটা বানবাটি আছে, এইটো হৈছে প্ৰায় 500 গ্ৰামৰ। আৰু ইয়াত আপোনালোকে চাউণ্ডৰ দ্বাৰাই গম পাব যে এইটো কিমান অথেণ্টিক হয়। বানবাটিবিলাকৰ ডাঙৰ সৰু হিচাপে চাউণ্ডবিলাক বেলেগ বেলেগ হ'ব পাৰে। এইটো 500, এইটো 750 আৰু তাৰ ওপৰত 400 গ্ৰামৰ আছে, এইকেইটা 400 গ্ৰামৰ, 350 গ্ৰামৰ। তাৰ তলত এনেকুৱা ধৰণৰ সৰু বানবাটি পোৱা যায়। কিন্তু আজিকালি কাঁহৰ সৰু বানবাটি বহুত কমেই পোৱা যায়। ইয়াত দেখিছে আপোনালোকে, এইটো কি ধুনীয়া দেখিছে, কি ধুনীয়া চাইনিং ইয়াতে আপোনালোকে দেখিছে। কিন্তু কাঁহৰ বানবাটি আজিকালি কমেই পোৱা যায়, সৰু সৰু চাইজৰ বহুবিলাক পিতলৰ বানবাটি যিবিলাক চলে বজাৰত। কিন্তু এইটো হৈছে আপোনালোকৰ পিয়ৰ কাঁহ। চাওক, চাউণ্ডটো থাকিব এনেকুৱা ধৰণৰ পিয়ৰ কাঁহৰ বানবাটি দেখা পাইছে। আৰু এইবোৰ আপোনালোকৰ পুৰা বিশুদ্ধ কাঁহ, হাতেৰে নিৰ্মিত। আৰু ইয়াত ধুনীয়াকৈ দেখা পাইছে বানবাটি চাৰিওপিনে আপোনালোকৰ কিছুমান চাইনিং দেখা পাইছে। ইয়াত টনা এনেকুৱা হাতেৰে টানি টানি পিনে এনেকুৱা ধৰণৰ ডিজাইন বনোৱা দেখা গৈছে। আৰু ইয়াৰ উপৰিও বেলেগ বেলেগ ডিজাইন থকা বানবাটি পোৱা যায়। সেইটো আপোনালোকে আমাৰ ৱেবছাইট capital.com যাই ক্ৰয় কৰিব পাৰে। আৰু তাৰ লগতে আমাৰ তলত দিয়া নম্বৰত যোগাযোগ কৰিলেও আপোনালোকে সেই ডিটেইলছখিনি গম পাব। আপোনালোকে নিশ্চয় জানে কাঁহৰ বাচন বৰ্তন কিয় ব্যৱহাৰ কৰোঁ। এতিয়া ধৰক ষ্টীলৰ বাচন বৰ্তনো আমাৰ তাত পোৱা যায়। এতিয়া কাঁহৰ বাচন বৰ্তন খালে আমাৰ দেহৰ কাৰণে ভাল হয়। আয়ুৰ্বেদত লিখা আছে কাঁহৰ বাচন বৰ্তনত খালে আমাৰ দেহৰ কাৰণে খুবেই। এতিয়া প্ৰথমতে চাওক, এইবোৰ জলপান খোৱাৰ কাৰণে অসমীয়া আমাৰ অতীতৰে পৰা জলপান খোৱাৰ কাৰণে এই বানবাটিবোৰ ব্যৱহাৰ কৰি আহিছে। তাৰপিছত আপোনালোকে বহুতে আৰু সৰু বানবাটিবোৰ ইউজ কৰে আইচক্ৰীম খাবৰ কাৰণে। আইচক্ৰীম লৈ পিনে খাব লাগে। কিন্তু টেঙা বস্তুবিলাক আপোনালোকে যেনেকুৱা ধৰণৰ দৈ, তাৰপিছত আপোনাৰ বিলাহী, এনেকুৱা বস্তুবিলাক বেছি সময় ইয়াত থ'ব নালাগে। কাৰণ যেতিয়া এচিড থাকে টেঙাত, সেই এচিডে আমাৰ কাঁহৰ লগত বিক্ৰিয়া কৰে। বিক্ৰিয়া কৰি পিনে এটা বেলেগ ধাতু উৎপন্ন কৰে, যিটো আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। গতিকে টেঙা বস্তুবিলাক ইয়াত ছাৰ্ভ নকৰিব, থ'লেও অতি সোনকালে খাব। আৰু সেইখিনি খোৱাৰ পিছত আপোনালোকে সেই বস্তুবিলাক থৈ দিলে থাকিব। আৰু এই কাঁহৰ বানবাটিবিলাক আপোনালোকক 100 বছৰতকৈ বেছি বছৰ থাকে। গতিকে আপোনালোকে যদি বিচাৰে আমাৰ ৱেবছাইট capital.com গৈ পিনে বস্তুখিনি ক্ৰয় কৰিব পাৰে।